ডাইৰেক্ট কণ্টেক্ট কৰিছোঁ আৰু তাত বিজেপিৰ ছাপোৰ্ট আছে, জিএছপিৰ ছাপোৰ্ট আছে আৰু তিনিটাত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিছোঁ আৰু যিটো 8টা ছিট আমি ডাইৰেক্ট কণ্টেষ্ট কৰিছোঁ ইয়াত কোনো সন্দেহ নাই 8টা ছিট ওলাই আহিব আৰু তিনিটা যিটো ফ্ৰেণ্ডলি কৰিছে ইয়াতো 1-2টা ছিট ওলাই আহিব। গতিকে 9টাৰ পৰা 10টা ছিট আমি টাৰ্গেট কৰিছোঁ আৰু বাকীখিনি যিটো ছিট আছে সেইটো বিজেপিৰ পৰা বিজেপি এইটো পাব আৰু সেইকাৰণে 12টা যিটো ছেগমেণ্ট আছে 12টাৰ 12টাই মিত্ৰজোঁট বিজেপি UPPL মিত্ৰজোঁটে গোটেইকেইটা ছিট পাব। অসমত কোনে চৰকাৰ গঠন কৰিব? অসমত বিজেপি লেড গভৰ্ণমেণ্ট হ'ব, বিজেপিয়ে চৰকাৰ বনাব আৰু যিটো মিত্ৰজোঁট আছে SGP আৰু UPPL এই মিত্ৰজোঁটৰে চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। BTC যিহেতু BPF 15টা বছৰ এবাৰ BPFৰ স্থিতি 0 হ'ব, ইয়াত কোনো স্থিতি বুলি একো নাই। তেখেতসকলৰ MLA বিলাকে 15 বছৰ 20 বছৰ MLA মন্ত্ৰী হ'ল, ৰাইজৰ কাৰণে একো কৰি দিব পৰা নাই। তো সেইকাৰণে তেনেকুৱা মানুহবিলাক যদি আৰু ৰাইজে ভোট দিয়ে ইয়াতকৈ ভুল কথা একো নহ'ব। তো সেইকাৰণে ৰাইজে মাৰ বান্ধি থিয় হৈছে, কোনো কাৰণত এইবাৰ BPFৰ প্ৰাৰ্থীবিলাকক ভোট নিদিয়ে আৰু অলৰেডি কাজিয়া পেচাল আৰম্ভ হৈছে, BPFৰ অফিচ তালা বন্ধ হোৱা আৰম্ভ হৈছে। গতিকে এইবাৰ BPF কোনো কাৰণত এজনো MLA জিকিব নোৱাৰে। এইবুলি আপোনাৰ মেইন ফেক্টৰ বুলি ইয়াত এইবাৰ BTR অঞ্চল PPL ক্লিন চিট পাই আছে, কাৰণ BPFে 17 বছৰে ৰাইজক ঠগালে, ভয় ভীতৰ ৰাজনীতি কৰিলে। এইকাৰণে এইবেলি ৰাইজে পূৰা ক্লিয়াৰ এটা মাইণ্ড লৈ আছে কি এইবাৰ UPPLৰ যিখিনি প্ৰাৰ্থী আছে চব প্ৰাৰ্থীকে ইয়াতে বিজয় কৰাব। কিন্তু মহাজোঁটে একো সংকটত নেপেলায়, তেখেতসকলৰ মাজত মিলন নাই, কোনো মিলা প্ৰীতি নাই আৰু আনপিনেদি চালে ইয়াত না কংগ্ৰেছৰ স্থিতি ভাল না UDFৰ স্থিতি ভাল। গতিকে তেখেতসকলে আজি এনেকৈ এটা সময়ত লগ লাগিছে য'ত কোনো এটা দলৰে স্থিতি ভাল নহয়। গতিকে ইয়াত আৰু কিবা এটা ভাল অংক হ'ব মই এইটো নাভাবোঁ আৰু ইয়াত এইকাৰণে মিত্ৰজোঁটে মহাজোঁটেই হওক বা কিবাই হওক ইয়াত কোনো এটা ছিটত তেখেতসকলে জিকাটো ক্লিয়াৰ নাই আৰু জিকিব নোৱাৰে। কিন্তু বিজেপিৰ লগত যিহেতু আপোনালোকৰ মিত্ৰ বিজেপিয়ে ডাঙৰ দল হিচাপে তেখেতসকলৰ এনালাইচিছ কেলকুলেশ্যনটো ডাঙৰ হ'ব। মই ক'ব বিচাৰোঁ যে মিত্ৰজোঁটৰ যিটো আছে সেইটো 80ৰ তলত কোনো কাৰণত নাহে, 80+ থাকিব। এইবাৰ ইছ্যু যিটো আপুনি সুধিছে ইয়াত ইছ্যু বুলিলে বহুত আছে। শান্তি প্ৰতিষ্ঠা কৰাটো এটা ইছ্যু আছিলে, আজি 2 মাহ 3 মাহ UPPLৰ যিটো গভৰ্ণমেণ্ট হ'ল চব মানুহে শান্তিত আছে, মূৰ দাঙি এটা ভালকৈ থাকিব পাৰিছে। এটা সময় আছিল BPFৰ চৰকাৰ ভয়কৈ থাকে, গোসাইগাঁৱতে হওক কোকৰাঝাৰতে চব মানুহ ভয়কৈ থাকে, মুখ খুলি কথা ক'ব নোৱাৰে। এতিয়া এই ভয়ভীত নাই, গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট। ভূমিৰ পাট্টা আমি প্ৰদান কৰিলোঁ। UPPLৰ আগতে UPPLক কৈছিলে যে UPPL আহিলে খেদিব, মাটি কাঢ়ি ল'ব, কিবা কাঢ়ি ল'ব, তেনেকৈ প্ৰচাৰ কৰিছে BPFে। আৰু আজি আমি এমাহ নহওঁতে আমি 5700 ভূমি পাট্টা আবণ্টন কৰিলোঁ আৰু 11,000 আমি আবণ্টন কৰিবলৈ ৰেডি কৰি ৰাখিছোঁ। আনপিনেদি আপোনাৰ চাওক এডুকেশ্যনত যিখিনি চাকৰি দিয়া হৈছে এটা টকাও তাত মানে ঘুচ লোৱা হোৱা নাই। 17 বছৰে ৰাইজে লাখ টকা দি পেলাই কণ্ট্ৰেকচুৱেল চাকৰি ল'ব লগা হৈছে। এইবাৰ ৰেগুলাৰ গভৰ্ণমেণ্ট চাকৰি 1 টকাও দিব লগা হোৱা নাই। চ' তেনেকুৱা বহুত আমি কাম আৰম্ভ কৰিছোঁ আৰু সেই কামবিলাক ৰাইজৰ স্বাৰ্থত কৰিছোঁ, কাৰণ আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। BPF আৰু হাগ্ৰামা মহিলাৰে ৰাইজক দমন কৰিবলৈ আহে আৰু UPPL আৰু BJPয়ে ৰাইজক সেৱা কৰিবলৈ আহিছে। গতিকে যিহেতু ৰাইজক সেৱা কৰিবলৈ আহিছে, ৰাইজে সেৱা কৰা দলৰ লগত সদায় থাকিব, সেইটো আমাৰ বিশ্বাস আছে। হাগ্ৰামা মহিলাৰে আমাক বদনাম দিছে, তাৰ মানুহবিলাকে এতিয়াও চেণ্ডিকেট কৰিছে, পইচা তুলি আছে, সেইটো চবেই জানে। আৰু যোৱা 17 বছৰে তেনেকুৱাই গৰুৰ পৰা আদি কৰি চব তেখেতসকলে চেণ্ডিকেট কৰি কোটি টকা খালে আৰু ইয়াৰ কাৰণতে আজি কিমান ডাঙৰ সম্পত্তি বনাইছে। চিফ এজনৰ দৰমহা কিমান? এতিয়াতো আমাৰ যিটো দেখিলোঁ আমি 50,000 নহয় দৰমহা। তো এতিয়া তেখেতে ইমান যে সম্পত্তি বনালে, ক'ৰ পৰা বনালে? ইয়াৰ পৰা সেই চেণ্ডিকেট বনালে। আজি তেখেতৰ এই অঙহী বঙহী BLT-বিলাক দাদাগিৰি কৰি আছিলে কিহৰ পৰা? চেণ্ডিকেটৰ পৰাই দাদাগিৰি কৰি আছিলে। আজি সেই চেণ্ডিকেটটো তেখেতসকলে আমি গৰু যোৱাটো বন্ধ কৰাৰ কাৰণে, বিভিন্ন মানে কিবাটো বন্ধ কৰাৰ কাৰণে এইটো উল্টাকৈ আমাৰ ওপৰত বদনাম দিছে, তাত আমাৰ কোনো জড়িত নাই। এইটো এটা ৰাজনৈতিক এটা ষড়যন্ত্ৰ। ৰাজনৈতিকভাৱে কোনোবা নিজৰ লাভালাভৰ কাৰণে তেনেকুৱা সশস্ত্ৰ সংগঠন জন্ম দিয়াটো আমি কণ্ডেম কৰোঁ। এনেকুৱা কোনো সশস্ত্ৰ সংগঠনৰ এতিয়া প্ৰয়োজন নাই। আমি সমাজত থাকি শান্তি প্ৰক্ৰিয়াৰ মাজেৰে সমাজ গঢ়িব লাগে, সেইটোৱে আমি বিচাৰোঁ।